Hello dosto, welcome back to my YouTube channel. বন্ধুসকল ভালে আছে নে আপোনালোক? কি ঠাণ্ডা পৰিছে ন? সূৰ্য দেৱতাই কি ঠাণ্ডা দিছে মানে লেপ লৈ থাকিব নোৱাৰা হৈছে এনেকুৱা ঠাণ্ডা। সৰি কি গৰম দিছে মানে এনেকুৱা গৰম দিছে না মানুহ থাকিব নোৱাৰা হৈছে। সেই কাৰণে আজি ভাবিলো আজি গৰমৰ ওপৰত এটা ভিডিঅ' বনাই দিও। কিয় বাৰু ইমান গৰম পৰিছে? আৰু বছৰটোৰ কেইটামান মাহ গৰম দিয়ে আকৌ কেইটামান মাহ ঠাণ্ডা দিয়ে কিয় এনেকুৱা হয়? আৰু বহুত মানুহেতো এনেকৈ ভাবে যে গৰমৰ দিনত সূৰ্যটো পৃথিৱীৰ একে ওচৰলৈ আহি যায় হেতু কাৰণে বহুত গৰম পৰে আৰু ঠাণ্ডা দিনত দূৰলৈ যায় গৈ হেতু কাৰণে ঠাণ্ডা পৰে তেনেকৈ ভাবে বহুত মানুহে। আজি মই তাৰ আসল কাৰণটো কম এই ভিডিঅ'টোত। পুৰা সৰু পোৱালিক একে যেনেকৈ পঢ়াই বুজাই তেনেকৈ ধৰণে কম এই ভিডিঅ'টোত। আৰু তেনেহ'লে চাই থাকক এই ভিডিঅ'টো। আমি এই ভিডিঅ'টোত জানিম গৰম কিহৰ কাৰণে হয়। তো বন্ধুসকল ধৰি লওক এইটো হ'ল সূৰ্য, এইটো সূৰ্য ধৰি ললো আমি এইটো সূৰ্য বুলি হা। আৰু এইটো হ'ল সূৰ্যৰ চাৰিওফালে থকা এটা ৰাস্তা, সূৰ্যৰ চাৰিওফালে থকা এইটো এটা ৰাস্তা। আৰু আমি সকলোৱে জানো যে আমাৰ পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। ধৰি লওক জানুৱাৰী মাহত আমাৰ পৃথিৱীখন থাকে এইখিনি জেগাত, ফেব্ৰুৱাৰীত এইখিনি জেগাত, মাৰ্চত এইখিনি জেগাত, এপ্ৰিলত এইখিনি জেগাত, মে'ত এইখিনি জেগাত, জুনত এইখিনি জেগাত, জুলাইত এইখিনিতে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। ধৰি লওক পৃথিৱীখন আমাৰ এনেকৈ ঘূৰে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এনেকৈ ঘূৰে সূৰ্যটোৰ চাৰিওপিনে। মানে এক বছৰৰ ভিতৰত এই পৃথিৱীখনে এই ৰাস্তাটো দি সূৰ্যৰ চাৰিওপিনে এটা ৰাউণ্ড মাৰে। বুজি পাইছে নিশ্চয়? এতিয়া আচৰিত কথাটো কি জানেনে? এই যোনটো ৰাউণ্ডটো, এই ৰাউণ্ডটো আপোনালোকে দেখা পাইছে, এই ৰাউণ্ডটোৰ একেবাৰে মাজত নাই সূৰ্যটো। সূৰ্যটো অকণমান কিনাৰত আছে, এই ৰাউণ্ডটোৰ পূৰা মাজত নাই, এই ৰাউণ্ডটোৰ মাজত নাই মানে এই সূৰ্যটো অকণমান কিনাৰত আছে। সেইকাৰণে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বটো বেলেগ বেলেগ হৈ থাকে। যেতিয়া ঠাণ্ডাৰ দিন আহি যায়, ধৰি লওক জানুৱাৰী মাহ আহি গ'ল, এইটো জানুৱাৰী মাহ, ধৰি লওক ফেব্ৰুৱাৰী মাহ, ধৰি লওক ডিচেম্বৰ মাহ, যেতিয়া ঠাণ্ডাৰ দিন আহি যায় সেই ঠাণ্ডাৰ দিনত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বটো বহুত কম হৈ যায়। সেইটো কাৰণে মানে ঠাণ্ডা পৰে। ঠাণ্ডা দিনত কম হৈ যায় দূৰত্বটো, গৰম পৰিব লাগিছিল কিন্তু গৰম নপৰি ঠাণ্ডাহে পৰে। আৰু ঠাণ্ডাৰ দিনত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বটো কিমান হৈ যায় জানেনে? 147 মিলিয়ন কিলোমিটাৰ, 147 মিলিয়ন কিলোমিটাৰ ঠাণ্ডা দিনত। যেতিয়া অদ্ভুত গৰম দিয়ে, ধৰি লওক জুলাই মাহ, এইটো ধৰি লওক জুলাই মাহ, জুলাই মাহত সূৰ্যটো আৰু পৃথিৱীৰ মাজৰ দূৰত্বটো বহুত বেছি হৈ যায়। গৰম দিনত কম হৈ যাব লাগিছিল দূৰত্বটো, কিন্তু গৰম দিনত বেছিহে হৈ যায়। গৰম দিনত হৈ যায় 152 মিলিয়ন কিলোমিটাৰ সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বটো, মানে বেছিহে হৈ যায়। গৰম দিনত কমি যাব লাগিছিল কিন্তু কমি নগৈ গৰম দিনত বেছিহে হৈ যায়। এতিয়া আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে, গৰম দিনত যদি সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বটো 152 মিলিয়ন কিলোমিটাৰ হৈ যায়, মানে ঠাণ্ডা দিনতকৈ বেছি হৈ যায়, তেনেহ'লে আমাৰ গৰম কিয় ইমান লাগে? চাওক আমাৰ কিয় ইমান গৰম লাগে সেইটো মই কৈ আছোঁ। তো কাৰণটো হ'লেই পৃথিৱীখন যে ইয়াৰ চাৰিওপিনে ঘূৰি ফুৰে, সূৰ্যৰ চাৰিওপিনে যে পৃথিৱীখন ঘূৰি থাকে, কিন্তু পৃথিৱীখন একেবাৰে পূৰা চিধাকৈ ঘূৰি নাথাকে, মানে অকণমান হালি ঘূৰে, এনেকৈ অলপ হালি পেলাই ঘূৰে পৃথিৱীখন সূৰ্যৰ চাৰিওপিনে, পৃথিৱীখন অলপ হালি পেলাই ঘূৰে। এই কক্ষপথটোত, এই মানে ৰাউণ্ডটোত পৃথিৱীখন 23.5 ডিগ্ৰী হালি পেলাই ঘূৰি ফুৰে, 23.5 ডিগ্ৰী হালি পেলাই ঘূৰে, মানে ডাইৰেক্ট চিধা চিধি নুঘূৰে, হালি পেলাই ঘূৰে 23.5 ডিগ্ৰী। এতিয়া যদি আমি পৃথিৱীৰ দেশবিলাকৰ কথা কওঁ, ধৰি লওক এইখন পৃথিৱী আৰু এইডাল ধৰি লওক এক্সিছ, এইডালক এক্সিছ বুলি ধৰি লওক, আৰু এইখিনি জেগাক কম আমি নৰ্থ হেমিস্ফিয়াৰ, আৰু এইখিনি জেগাক কম ছাউথ হেমিস্ফিয়াৰ, মানে এইটো হ'ল উত্তৰ গোলাৰ্ধ আৰু এইটো হ'ল দক্ষিণ গোলাৰ্ধ। আৰু পৃথিৱীৰ বেছিভাগ দেশেই আছে নৰ্থ হেমিস্ফিয়াৰত, মানে উত্তৰ গোলাৰ্ধত। এই ছাউথ হেমিস্ফিয়াৰত মাত্ৰ 2-1খন দেশে আছে। আমাৰ ইণ্ডিয়াখনো নৰ্থ হেমিস্ফিয়াৰতে আছে, আমাৰ ইণ্ডিয়াখনো ইয়াতে আছে। যিহেতু পৃথিৱীখন সূৰ্যৰ চাৰিওপিনে অলপ হালি হালি ঘূৰি আছে, মানে এনেকৈ হালি হালি ঘূৰি আছে পৃথিৱীখন সূৰ্যৰ চাৰিওপিনে, এনেকৈ হালি হালি ঘূৰি আছে। আৰু মানে গৰম দিনত কি হয়, গৰম দিনত এই নৰ্থ হেমিস্ফিয়াৰত থকা দেশখিনি যিখিনি আছে, এই জুন গৰম দিনত মানে সূৰ্যৰ ফালে মুখ কৰি থাকে।
গৰম দিনত মানে যিবোৰ নৰ্থ হেমিস্ফিয়াৰত থকা দেশ আছে সেই দেশবোৰ জুন মাহত বা আগষ্ট মাহত বা জুলাই মাহত মানে সূৰ্যৰ মুখামুখিকৈ থাকে সেইটো কাৰণে ডাইৰেক্ট সূৰ্যৰ পোহৰটো গৰম দিনত মানে সেই দেশবোৰত পৰে যেনেকৈ আমাৰ ইণ্ডিয়া তেনেকৈ আৰু নৰ্থ হেমিস্ফিয়াৰত থকা দেশবোৰ আৰু যোনবোৰ ছাউথ হেমিস্ফিয়াৰত থকা দেশ আছে সেই ছাউথ হেমিস্ফিয়াৰত থকা দেশবোৰত ডাইৰেক্ট নপৰে সূৰ্যৰ পোহৰটো মানে ডাইৰেক্ট নপৰে সেইকাৰণে জুন জুলাই আৰু আগষ্ট মাহত আমাৰ মানে দেশবোৰত আমাৰ নৰ্থ হেমিস্ফিয়াৰত থকা যোনবোৰ দেশ সেই দেশবোৰত গৰমটো বেছি হয় কাৰণ সূৰ্যৰ পিনে মুখামুখি কৰি আছে আৰু ছাউথ হেমিস্ফিয়াৰত থকা দেশবোৰত গৰমটো কম হয় এতিয়া বুজি পালেই নিশ্চয় এতিয়া ঠাণ্ডা দিনত কিয় ইমান ঠাণ্ডা পৰে ঠাণ্ডা দিনত ঠাণ্ডা পৰাৰ কাৰণটো হ'ল যোনবোৰ আমাৰ নৰ্থ গোলাৰ্ধ নৰ্থ হেমিস্ফিয়াৰত থকা যোনবোৰ দেশ আছে সেই দেশবোৰ নৱেম্বৰ মাহত ডিচেম্বৰ মাহত জানুৱাৰী মাহত মানে সূৰ্যৰ মুখামুখিকৈ নাথাকে সূৰ্যৰ বিপৰীতমুখে থাকে সূৰ্যৰ মুখামুখিকৈ নাথাকে সেইটো কাৰণে সূৰ্যৰ পোহৰটো ডাইৰেক্ট মানে আমাৰ নৰ্থ গোলাৰ্ধত থকা দেশবোৰত নৱেম্বৰ মাহত ডিচেম্বৰ মাহত জানুৱাৰী মাহত ডাইৰেক্ট পৰিব নোৱাৰে সূৰ্যৰ পোহৰটো যিহেতু ডাইৰেক্ট পৰিব নোৱাৰে এই মাহকেইটাত সেইটো কাৰণে এই মাহকেইটাত ঠাণ্ডা হয় আমাৰ নৰ্থ গোলাৰ্ধত থকা দেশবোৰত এই মাহকেইটাত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত ঠাণ্ডা হয় গৰম পৰিব নোৱাৰে কাৰণ সূৰ্যৰ পোহৰটো মুখামুখিকৈ পৰিব নোৱাৰে এতিয়া আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে এই পৃথিৱীখনত কিয় 6 মাহ কিছুমান দেশত দিনেই হৈ থাকে আৰু কিয় 6 মাহ কিছুমান দেশত ৰাতিয়ে হৈ থাকে চাওক ধৰি লওক এইটো সূৰ্য আৰু এইখন হ'ল পৃথিৱীৰ এখন দেশ মানে ধৰি লওক এণ্টাৰ্কটিকা দেশ এই দেশখন এইখিনি জেগাত আছে ধৰি লওক সূৰ্যৰ এইখিনি জেগাৰ পৰা পুৰা এনেকৈ আহি এইখিনিলৈকে ধৰি লওক পোহৰ পৰিয়ে আছে আৰু এইখন ঘূৰোতে এই দেশখন 6 মাহ সময় লাগি যায় সেইকাৰণে এইখিনি জেগালৈকে যিহেতু পোহৰ পৰিয়ে আছে সূৰ্যৰ পোহৰটো পৃথিৱীৰ এইখিনি জেগাত সেইটো কাৰণে 6 মাহ ধৰি লওক হেৰি হৈ থাকে এইটো কি দিন হৈ থাকে আৰু এইফালে ধৰক পোহৰ পৰা নাই যিহেতু সেইটো কাৰণে এই দেশখিনি 6 মাহ আন্ধাৰ হৈ থাকে মানে ৰাতি হৈ থাকে আৰু এইফালে দিন হৈ থাকে নিশ্চয় বুজি পালে এতিয়া তো বন্ধুসকল আজি মই আপোনালোকক বুজালোঁ যে গৰম দিনত কিয় ইমান গৰম পৰে আৰু ঠাণ্ডা দিনত কিয় ইমান ঠাণ্ডা পৰে আৰু পৃথিৱীৰ কিছুমান দেশত কিয় 6 মাহলৈকে দিনেই হৈ থাকে আৰু কিছুমান দেশত কিয় 6 মাহলৈকে ৰাতিয়ে হৈ থাকে এই সকলোখিনি কথা মই ভিডিঅ'টো বুজাবলৈ চেষ্টা কৰিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বুজাওঁতে আজি মোৰেই বহুত গৰম লাগি গ'ল আৰু এতিয়া মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ এতিয়ালৈ বাই বাই বন্ধুসকল